মেৰেৰচৰত ভোগালী উৎসৱ উদযাপন। লেংটিচিঙা 15 জানুৱাৰী পোনপ্ৰথম বাৰৰ বাবে বঙাইগাঁও জিলাৰ সংখ্যালঘু জনগোষ্ঠী অধ্যুষিত অঞ্চলৰূপে পৰিচিত মেৰেৰচৰ পল্টন বজাৰ প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে ভোগৰ উৎসৱ ভোগালী উৎসৱ পালন কৰা হয়। মেৰেৰচৰ আঞ্চলিক আমচুৰ উদ্যোগত অনুষ্ঠিত হোৱা আজিৰ কাৰ্যসূচী মতে পুৱা 8 বজাত পতাকা উত্তোলন কৰে শিক্ষাবিদ জহিৰুল ইছলামে। 9 বজাত বৃক্ষৰোপণ কৰে সমাজকৰ্মী লুৎফৰ ৰহমানে। 10 বজাৰ পৰা প্ৰতিযোগিতামূলক খেল-ধেমালি অনুষ্ঠিত হয়। সন্ধিয়া 5 বজাৰ পৰা বঁটা বিতৰণী আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। সাংস্কৃতিক মঞ্চ মুকলি কৰে শিক্ষাবিদ নৱজিৎ প্ৰধানী। মঞ্চত বিহু নৃত্যকে ধৰি বিহুসুৰীয়া গীত নৃত্য অনুষ্ঠিত হয়। ইয়াৰ আগতে উৰুকাৰ নিশা পৰম্পৰাগতভাৱে মেজি জ্বলোৱা হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰিফা খাতুন আৰু মৌচুমী ৰহমানক। আমি পল্টন বজাৰ ভোগালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা গোটেই অসমবাসীক ইয়াৰ ওলগ জনাইছোঁ। আশা কৰোঁ এই ভোগালী বিহুৰ জৰিয়তে অসমবাসীৰ যিটো শান্তি সম্প্ৰীতি সমন্বয় ইয়াৰ এনাজৰীডাল আৰু অলপ দীঘল হ'ব। আমি সকলোৱে সুখ শান্তিৰে যাতে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে মই এই সমিতিৰ তৰফৰ পৰা গোটেই অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মই এইখিনি ক'ব খোজোঁ যে যিহেতু আমাৰ যিটো আমচুৰ তৰফৰ পৰা মেৰেৰচৰ আঞ্চলিক আমচুৰ তৰফৰ পৰা এইবেলি মেৰেৰচৰ পল্টন বজাৰত যিটো ভোগালী উৎসৱ পাতিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। প্ৰথমতে আকৌ মই কৈ আছোঁ যে এই ধন্যবাদ জনোৱাৰ কাৰণ হ'ল আমাৰ পূৰ্বপুৰুষসকলে পূৰ্ববংগীয় মূলত যিখিনি আমি মানুহ আছোঁ সেই মানুহখিনিয়ে আগতেই অলৰেডি ভাষা সামৰি লৈছে অসমীয়া ভাষাটোক। গতিকে যদি অসমীয়া ভাষাক সামৰি লোৱা হৈছে আৰু এই জাতীয় উৎসৱবিলাক যদি আমি সামৰি লওঁ আমাৰ মাজত তেতিয়াহ'লে আমাৰ ভাতৃত্ব অটুট থাকিব বুলি মোৰ ধাৰণা। এইখিনিয়ে মোৰ ক'বলগীয়া। মই পোনপ্ৰথমে পল্টন বজাৰ আঞ্চলিক আমচুৰ তৰফৰ পৰা সমূহ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ অসমবাসীক যে আমি চৰ্চাপুৰীৰ মানুহে আগৰে পৰাই অসমীয়াক আদৰি লৈছোঁ। অসমীয়া ভাষা কলা সংস্কৃতিক আদৰি লৈছোঁ। তো আৰু আজি পল্টন বজাৰ বিহু এই উদযাপনৰ ভোগালী বিহু উদযাপনৰ জৰিয়তে সকলোকে ধন্যবাদ জনাই। লেংটিচিঙাৰ পৰা আমজেদ আলীৰ প্ৰতিবেদন, ডি নিউজ আছাম।